ৰাইজে পুৰা পূজা কৰি আছে। আমাৰ বেটাই লগাইছে দেই মালা। পুৰুষসকল চাৰিবাৰ দিব লাগে সৰা হালধীয়া লুচি পুৰি পুৰি ঘৰত। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি এতিয়া বাজিছে 8:30। আজি বিশ্বকৰ্মা পূজা। সেয়ে ভাবিলোঁ ব্লগ এটা বনাওঁ। এতিয়া মই খাব লৈছোঁ ৰুটি, ঘুগুনি, চাহ। এয়া মোৰ প্লেট। আজি বিশ্বকৰ্মা বুলি ঘুগুনিকে বনালোঁ স্পেচিয়েল। পূজা কৰা নাই, যিহেতু মই টেবলেট খাব লাগে, সেয়ে মই আগতে খাই লৈছোঁ। বাকী নিষ্ঠাহঁতে খোৱা নাই। নিষ্ঠাৰে গাড়ী ধুই আছে। আপোনালোকক দেখুৱাম বাৰু অকণমান ভিডিঅ' আজি বিশ্বকৰ্মা পূজা। তেতিয়াহ'লে মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ব্লগলৈ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। তেতিয়াহ'লে আজি ব্লগটো এতিয়া আৰম্ভ কৰিছোঁ। এতিয়া মই ঘুগুনি টেষ্ট কৰোঁ। খাবলৈ মজা হৈছে। বিশ্বকৰ্মা পূজা স্পেচিয়েল মোৰ ঘুগুনি আৰু মই খাই লওঁ। এই দিনটো কি কৰোঁ বিশ্বকৰ্মা পূজা বুলি আপোনালোক দেখাই দিম। তাৰপিছত আকৌ আমাৰ যিহেতু মাইনাহাল আছে, তাতো পাতিব। তাতো অকণমান আপোনালোকক দেখুৱাম ভিডিঅ'। ভাবিছোঁ দেখুৱাম বুলি। পূজা চূজা কৰাব মই যিহেতু নিষ্ঠাৰে গোঁসাই ঘৰতে কৰিব নিয়মটো আৰু অকণমান দেখুৱাই দিম পাৰিলে। তেতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু সম্পূৰ্ণ চাব নিশ্চয় ভাল পাব। মই এইখিনি খাই লওঁ এতিয়া। আমাৰ এতিয়া এইবোৰ পূজা কৰিবহে আৰু দেই। এতিয়া পূজা কৰিব লৈছে। বেটা আহা মালা পিন্ধাবা। এইখন আমাৰ বেটা ভাগৰ। এখন বেটা বাইক ন বেটা? এখন বেটা বাইক। এইটো মোৰ ভেহিকেল। এইটো তোমাৰ ভেহিকেল। এইটো তোমাৰ বাইক বসন্তী। তাৰপৰা এইখন কাৰ বাইক? এইখন কাৰ স্কুটি? তোমাৰ। আৰু এইফালে আমাৰ গাড়ী ন। এতিয়া আমি পূজা কৰিব, দেউতাই মই ভিডিঅ' কৰি দেখাই দিম এতিয়া। হা ব্লগ বনাব লাগিব। গৈ আছোঁ মই, তাতো বনামগৈ ৰ'বা। এইফালে আমাৰ গাড়ী ধুই মেলি চাফা কৰি দিছে মিষ্টাৰে। এতিয়া মালা লগাব আৰু এইফালে ধুলে। কালি পিছে আমাৰ বেটাই চাইকেলখন নিজৰ চাইকেল নিজে ধুলে দে ন বেটা? কালি তোমাৰ চাইকেল নিজে ধুলা হয় নাই? কৈ দিয়া তুমি হেপী বিশ্বকৰ্মা পূজা কৈ দিয়া চবকে। হেপী বিশ্বকৰ্মা পূজা। ভালকৈ কোৱা আকৌ। বিশ্বকৰ্মা পূজা মুখতে নুফুটে তাৰ ভাগৰ। এখন দিয়া তুমি নিজে মালা পিন্ধাবা দেই। অঁ নিজে কৰিবা, চব নিজে কৰিব। এখন মোৰ বসন্তী। বহুত দিন চলাব পৰা নাই আৰু 1 বছৰ নোৱাৰিমে আৰু চলাবলৈ। নিষ্ঠাৰে গোঁসাই ঘৰত পূজা চূজা কৰিলে, এতিয়া গাড়ীত কৰিব। হেপী বিশ্বকৰ্মা পূজা কৰি দিয়ক চবকে। হেপী বিশ্বকৰ্মা টু অল অফ ইউ। এতিয়া সেইফালে আমাৰ গাড়ীৰ ভিতৰত প্ৰসাদ দিলে। সেইফালে প্ৰসাদ দিয়া হৈ গ'ল। বুনিয়া ভুজিয়া আগফালে দিলে হ'ব চকাকেইটাত ফুট। মন্ত্ৰ মাতক ওম সৰ্বমঙ্গল মঙ্গল শিৱে সৰ্বাৰ্থ সাধিকে শৰণে ত্ৰ্যম্বকে গৌৰী নাৰায়ণী নমস্তুতে। ৰাইজে পুৰা পূজা কৰি আছে। মই কেমেৰামেন। আমাৰ বেটাই লগাইছে দেই মালা। ধুনীয়াকৈ লগোৱা আকৌ। কি মালা লগাইছে? এইফালে বাইকত হৈ গ'ল। কৃষ্ণ তুমি লগাবই পৰা নাই হৈ গ'ল। এইফালে মোৰ বসন্তী। লগাই দিব তাৰ ভাগৰ বসন্তীখনত। তোমাৰ বসন্তী
তোমাৰ বসন্তী আকৌ বসন্তী। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমাৰ ঘৰত পূজা চূজা কৰা হৈ গ'ল। এতিয়া আমি শাললৈ যাওঁ, যি আমাৰ মাইনা শাল তালৈ যাওঁ। তাত অকণমান দেখুৱাম আপোনালোকক। ব'লা বেটা। এইফালে আমাৰ ৰাইজে পূজা কৰিছে আমাৰ মাইনাশালৰ। আমাৰ মাইনাশালৰ ভিতৰখন অলপ বেলেগ কৰি দিয়া হ'ল দেই। যিসকলে আগতে ভিডিঅ' চাইছে, সেইটো আমি ৰুমটো চেঞ্জ কৰিলোঁ। এইটো নতুন ৰুম, এইটো নতুন ৰুম। আজি তাতে বিশ্বকৰ্মা পূজা নতুনকৈ আৰম্ভ কৰিম। এইটো নতুন ৰুম। ইয়াতো ফুট লগাই দিবা। হেপী বিশ্বকৰ্মা পূজা। পুৰা বম ফুটি গৈছে। সেই ফুলদানিটো ধুনীয়া লাগিছে দেই। হেৰিয়ৰ বিশ্বকৰ্মা পূজাৰ হেৰি ফটোগ্ৰামলৈ কলপুলি বদলি ফুলতে টাবতে দিছে। এয়া আমাৰ পূজা ইয়াতো হৈ গ'ল আৰু এতিয়া প্ৰসাদ বিতৰণ হ'ব। মৃণালী, এতিয়া প্ৰসাদ বিতৰণ হ'ব। হেপী বিশ্বকৰ্মা পূজা কৈ দিয়া। আমাৰ মাইনাশালৰ এয়া আমাৰ টীম। হেপী বিশ্বকৰ্মা পূজা সকলোকে। এইটো আমাৰ ল'ৰাটো বেলুনলে ভয় কৰে, কাণ চান ল'ৰা মানুহে বেলুনলে ভয় কৰে নে? পূজাৰী অপৰাজিতা। এইফালে বৌ আজি কি কি আয়োজন কৰিছে বিশ্বকৰ্মা পূজা বুলি? এয়া আমাৰ নতুন ৰুম হয় নাই? আগৰ ৰুমটো হেৰি হ'ল, কিবা এটা হ'ল, গৰম হ'ল বেছি। ঠাণ্ডা ৰুমত একদম আহিলোঁ। এইফালে অপেন কৰি দিলোঁ চব। আগৰ ৰুমটোত লুচি পুৰি খুৱাম নহয়। লুচি পুৰি আজি লুচি পুৰি খুৱাম। লুচি পুৰি বুট মটৰ ঘুগুনি বুনিয়া 1 নম্বৰ। বুনিয়া ভুজিয়াটো আমাৰতো বুনিয়া ভুজিয়াই দিলোঁ, বেলেগ একো হেৰি কৰা নাই। চিম্পুলে থ'লোঁ। ইমান হেৰি কৰি গুৰু ভকত 4বাৰ দিব লাগে শৰাই সজালে। আৰু চাৰিফালে 4টা আপেল, চাৰিফালে 4টা কল আনি দিব। নামলৈ, দেৱলৈ, গুৰুলৈ, ভকতলৈ। মই মানি খাব লৈছোঁ। এইফালে মই ইয়াত আৰামছে বহি প্ৰসাদ খাইছোঁ। এইফালে আইচি এইফালে আমি এতিয়া প্ৰসাদ খাই লওঁ, আকৌ কণ্টিনিউ কৰি থাকিম, ভিডিঅ' চাই থাকিব। এইফালে আমাৰ কোন আলহী আহিছে। দেৰি হৈ গ'ল যে। হয় নেকি? ক' পোৱালি হেৰিয়ৰ স্মৃতি বহা, আমি প্ৰসাদ খাইছোঁ। এইফালে আমাৰ এতিয়া লুচি পুৰি আয়োজন। লুচি বহা, বহি যোৱা। এইফালে আহা, আহিছে বহা। খোৱা, বহি যোৱা। খা। কেনেকুৱা লাগিছে খাবলৈ আহিছে? কেনেকুৱা লাগিছে? মজা মজা লাগিছে। এইফালে মুন মাছ কেনেকুৱা লাগিছে? হেৰি লুচি পুৰি ঘুগুনি ভাল লাগিছে খাবলৈ। খোৱা। বেটি কেনেকুৱা লাগিছে খাবলৈ? ভালেই লাগিছে। খোৱা। আজি বিশ্বকৰ্মা পূজা এনেকৈ আৰু ন। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমি আমাৰ মাইনাশালত এয়া লুচি পুৰি ঘুগুনি ঘৰত খাই আহিলোঁ। ঠিকছে, আকৌ ইয়াতো খাইছোঁ আহি পিনে। এনেকৈ বিশ্বকৰ্মা পূজা হেৰি কৰি আছোঁ আৰু আপোনালোকে কেনেকৈ কৰিছে জনাব। আকৌ ভিডিঅ'টো দেখুৱাই থাকিম আৰু স্পেচিয়েল আছে। এতিয়া আকৌ বৌজনী ঘৰলৈ যাম। আছে পাবলৈ সেইটো বেছি স্পেচিয়েল আজি বিশ্বকৰ্মা পূজা বুলি ন। কেনেকুৱা লাগিছে খাবলৈ? এইফালে ৰাইজে এইফালে খাই আছে, এইফালে আমাৰ বেটাসকলে খাই আছে। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। এতিয়া আমি খাই লওঁ। খাওক খাওক, আমি খালোঁ, খাব লৈছোঁ বুলি। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমি ওচৰৰ বৌজনী ঘৰলৈ আহিলোঁ। বেটা আৰু মই। বৌয়ে প্ৰসাদ দিছে, চাহ দিছে খাবলৈ। আমি চাহ আৰু প্ৰসাদ খাই লওঁ। আজি অকল খাই আছোঁ ৰাতিপুৱাৰ পৰা। এইটো কি পালা? বমাই কি দিলে? জুচ দিলে। সেইটো জুচ দিলে, ই জুচ খাই আছে। পেপাৰ বাট খাই আছোঁ। এতিয়া আমি খাই লওঁ। বৌয়ে স্পেচিয়েলি অকল মোক ইনভাইট কৰিছে। স্পেচিয়েলি বিশ্বকৰ্মা পূজা
এতিয়া আমি খাই লওঁ বাৰু আচ্ছা খাই লওঁ হেল্ল' ফ্ৰেণ্ডছ এয়া এতিয়া বৌ ঘৰত স্পেচিয়েল খানা আমি তিনিটাই বেলেগ আলহী নাই এইফালে পোলাও চিকেন এইফালে মটৰ ঘুগুনি আৰু এইখিনি বন্ধাকবি চব্জি আৰু চাটনি এইফালে হাঁহ মাংস পিছে মই নাখাওঁ তেতিয়াহ'লে আমি খাই লওঁ আজি বিশ্বকৰ্মা পূজা বুলি এনেকৈয়ে তেতিয়াহ'লে আমি খাই লওঁ এতিয়া এইফালে বেটা কেনেকুৱা লাগিছে বমাই কেনেকুৱা বনালে চিকেন পোলাও কৈ দিয়া বাদামৰ চাটনি ভাল বনাইছে ঠিক আছে আৰু দিম দেই খোৱা হেল্ল' ফ্ৰেণ্ডছ একদম পূজা খাই আহিলোঁ বৌ ঘৰত ভাত পানীও খালোঁ এতিয়া ঘৰলৈ আহিলোঁ একদম দিনটো আজি ঘূৰি ফুৰিলোঁ এতিয়া 3টা বাজিছে ঘৰলৈ জাষ্ট সোমাইছোঁহে আজি সকলোকে শেষৰ বাৰৰ বাবে হেপী বিশ্বকৰ্মা পূজা এতিয়ালৈ ভিডিঅ'টো সামৰি দিছোঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাসকলক বহুত বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে নহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ ছাবস্ক্ৰাইব কৰিব আপোনালোকে চেনেলটো আপোনালোকক সহায় কৰিব আপোনালোকৰ সহায় সহযোগিতা খুবেই প্ৰয়োজন তেতিয়ালৈ আজিলৈ আহিছোঁ আন এটা ব্লগত লগ পোৱাৰ আশাৰে ধন্যবাদ